বলক আজি শাক পাচলিৰে মই পকৰি বনোৱা ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বলক কেনেকৈনো বনাওঁ চাওঁ। আৰু এই ওপৰত দেখিছে, ওপৰত সেয়া কলখাৰ, মানে কলৰ বাকলি, যিটো আমি অসমীয়া খাৰ খোৱা যেতিয়া কলখাৰ এয়া শুকুৱাই থৈছোঁ আৰু। বলক ভিডিঅ'টোৰ মাজলৈ। এয়া দেখিছেনে, এইখিনি হ'ল খুতৰা, তাৰপৰা এইখিনি হ'ল ঢেকীয়া। কি কৰি আছোঁ বলক। মই দিলোঁ নহৰু অকণমান কাটি দিছোঁ, জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ, ৰজাই নিমখ দিছোঁ, মিক্স কৰি অকণমান দেৰি থৈ দিওঁ। এয়া মই এনেকৈ দি দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ সিজি আহিলে এয়া মই লুটিয়াই দিছোঁ। এনেকৈ কেতিয়াবা বনাই খাবচোন। কি দিছোঁ মন কৰিলেই নহয়, কিমান আৰু অকল পিঁয়াজ বেচন দি বনাব হয়নে। এনেকৈ কেতিয়াবা শাক পাচলি থাকিলে ঢেকীয়া দিলোঁ, অকণমান খুতৰা দিলোঁ। ইয়াৰো অকণমান সোৱাদটো অকণমান বেলেগ। অকণমান কেতিয়াবা এনেকৈ বনাই খাই চাবচোন মোৰ নিচিনাকৈ। মধ্যমূৰীয়া পিঁয়াজৰ পকৰি নহয়, এয়া সেউজীয়া শাকৰ পকৰি ৰেডি। আপোনালোকেও এনেকৈ কেতিয়াবা এনেকৈ পাচলি দি বনাই খাই চাবচোন, কেনেকুৱানো লাগে। আৰু ভিডিঅ'টো চাই কেনেকুৱানো পালে কমেণ্ট এটা কৰি জনাবচোন।